কাৰ্যসূচী আছে? কাৰ্যসূচী মানে আজি আমাৰ বাবে এটা বৰ সুখবৰ আৰু এটা ঐতিহাসিক দিন যে আজি আহিয়াৰ পৰা গাঁৱৰ পৰা আৰু এইখন গাঁও হ'ল হাজো সমষ্টিৰ অন্তৰ্গত কণিয়াৰী পঞ্চায়তৰ অন্তৰ্গত আমাৰ আহিয়াৰ পৰা এখন গাঁও। এই গাঁওখনৰ পৰা নতুন গান্দিয়ালৈকে এই মানুহখিনিৰ যিটো যাতায়াত ব্যৱস্থা, এই যাতায়াত ব্যৱস্থাটোক অৰ্থাৎ এক প্ৰকাৰ ঘৰবিচ্ছন্ন কৰি ৰাখিছিলে এই নদীখন। আমি বহু বছৰ ধৰি একেবাৰে তাহানিৰে পৰা সেই মানুহখিনিৰ সৈতে আমাৰ ব্যৱসায়িক দিশত হওক, সাংস্কৃতিক দিশত হওক, শৈক্ষিক দিশত হওক, আমি তেওঁলোকৰ সৈতে যিটো সম্পৰ্ক স্থাপন কৰিব লাগে নিজৰ মানুহখিনিৰ সৈতে, সেইটো সম্ভৱ হৈ পৰা নাছিলে কেৱল এই দলংখনৰ অভাৱৰ বাবে। শেষত দেখিলোঁ বহুবাৰ আমি চৰকাৰৰ ওচৰত অনুদান বিনোদন জনালোঁ, বহুবাৰ চৰকাৰক এই সম্পৰ্কে আমি জ্ঞাতও জনাইছিলোঁ আগৰ চৰকাৰখনক, কিন্তু হয়তো বহু বছৰ ধৰি এনেকৈ তেওঁলোকৰ অৱহেলাৰ বাবে এনেদৰে আমাৰ মানুহখিনিৰ মাজত জনসংযোগটো সম্ভৱ হৈ পৰা নাছিল। শেষত আমি ভাবিলোঁ যে যিয়েই নহওক, ৰাইজে নখ জাকাৰিলে নৈ বয় বুলি কয়। এই অৱস্থাৰ সম্পন্ন মানুহখিনিক আপোনালোকে গমেই পাইছে যে তেওঁলোকে আৰ্থিকভাৱে ইমান টনকিয়াল নহয়। তো এই গোটেইখিনি মানুহে যিয়ে যি পাৰে তেনেকৈ দুই এটাকৈ দান বৰঙণি, কোনোবাই এডাল বাঁহ, কোনোবাই দুটকা পইচা, এনেদৰে যি দলংখন আজি সম্পূৰ্ণ কৰিবলৈ আমি সক্ষম হ'লোঁ। কিন্তু এটা কথা আপোনালোকক কৈ থওঁ, এইটো ঠিক যে আহিয়াৰ পৰা এনে এখন গাঁও, যিখন গাঁৱৰ অসমৰ শৈক্ষিক সামাজিক দিশখনত বা সাংস্কৃতিক দিশখনত বিশেষ অৰিহণা আছে। আৰু আপোনালোকে নিজেই জ্ঞাত যে এইখন এখন গাঁও য'ৰ পৰা অসমত প্ৰতিবাৰ নহ'লে এবছৰধৰি প্ৰথম স্থান, দ্বিতীয় স্থান কৰিবলৈ মানে মেট্ৰিক পৰীক্ষাত প্ৰথম দ্বিতীয় স্থান কৰিবলৈ সক্ষম হয় ইয়াৰ ছাত্ৰ ছাত্ৰীয়ে। কিন্তু বৰ দুখ মনেৰে আপোনালোকক জনাওঁ যে তেনে এখন গাঁৱক এনেকৈ বিচ্ছিন্ন কৰি ৰখা নদীখনৰ ওপৰত এখন সেতু নিৰ্মাণ কৰিব নোৱাৰাটো অকল আমাৰ বাবে দুখজনক নহয়, আচলতে চৰকাৰখনৰ বাবে সম্পূৰ্ণ দুৰ্ভাগ্যজনক আৰু চৰম লজ্জাজনক কথা। তো আমি আপোনালোকৰ জৰিয়তে এটা অনুৰোধ জনাইছোঁ চৰকাৰখনক, আমাৰ বিনম্ৰ অনুৰোধ যে আমাৰ অন্তত এই কণ কণ ছাত্ৰ ছাত্ৰীসকলে যিয়ে কণ্টকময় দলংখনৰ ওপৰত যেনেদৰে অহা যোৱা কৰে, সেই স্কুলখন আপোনালোকে দেখা পাইছে, ইয়াত চৰকাৰী এল পি স্কুল এখন আছে, ইয়াতে জাতীয় বিদ্যালয় আছে, ইয়াতে সেই কণ কণ ছাত্ৰ ছাত্ৰীখিনিক দলংখন পাৰ কৰাই দিবলৈকে মাক বা দেউতাক লগত আহিবলগীয়া। দৈনিক যিখন দলঙৰ ওপৰতে দৈনিক 2-3 হাজাৰ মানুহ অহা যোৱা কৰে, সেইখন দলং এই বাঁহৰ দলংখনেৰে সম্পূৰ্ণ ভৰসামূলক নহয়। তথাপিও আমি যিমানখিনি বাৰু সম্ভৱ কৰি লৈছোঁ আৰু আপোনালোকৰ জৰিয়তে চৰকাৰক বিনম্ৰ পুনৰ অনুৰোধ জনাইছোঁ যে যিমান সোনকালে পাৰি অন্তত এই দলংখন